নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ অসমী চেনেললৈ। জনপ্ৰিয় অভিনেত্ৰী তথা বিভিন্ন ধাৰাবাহিকত অভিনয় কৰা এই অভিনেত্ৰীগৰাকীৰ কোন হয় বা তেওঁৰ আচল পৰিচয় কি, ঘৰ ক'ত আদি সকলো মই এই ভিডিঅ'টোত আপোনালোকক জনাম। বন্ধুসকল, এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জনপ্ৰিয় অভিনেত্ৰী অৰ্থাৎ আপোনালোকে সকলোৱে টিভিৰ পৰ্দাত দেখা এই অভিনেত্ৰীগৰাকীৰ আচল নাম হৈছে উপাসনা প্ৰিয়ম। জনপ্ৰিয় অভিনেত্ৰী উপাসনা প্ৰিয়মৰ জন্ম হৈছিল বৰপেটাৰ পাঠশালাত। বৰ্তমান এখেতে গুৱাহাটীতে থাকে আৰু বৰ্তমান ঠাই এখেতৰ গুৱাহাটী। উপাসনা প্ৰিয়মে কটন ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল। এখেতৰ মাকৰ নাম গীতাঞ্জলি শৰ্মা আৰু উপাসনা প্ৰিয়মে দুটি মনৰ জোনাক অসমীয়া ধাৰাবাহিকখনৰ জৰিয়তে তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছে। উপাসনা প্ৰিয়মৰ হবি হৈছে এক্টিং। বৰ্তমান উপাসনা প্ৰিয়মে দুটি মনৰ জোনাক চিৰিয়েলখনত অতি সুন্দৰ অভিনয়েৰে সকলোৰে মন জয় কৰিছে আৰু উঠি অহা প্ৰজন্মৰ এখেত এগৰাকী সুন্দৰ অভিনেত্ৰী। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ অসমী চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ